ইয়াত আপোনালোকৰ এক্সজষ্ট লগোৱাৰ কোনো প্ৰয়োজন নাই। তো যে এই ছাগলীটো যে চাই আছে, এই ছাগলীটোৱে এইটো খুটিছিল, মানে এইটো একেবাৰে শেষ কৰিছিল। আৰু ইয়াত আহি আছে। হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিন পিছত আপোনালোকক। তো আজি মই আপোনালোকক এটা গাড়ী দেখুৱাম। তো এইটো হৈছে সেই গাড়ী, যিটোৰ নাম হ'ল MT-15। তো এই গাড়ীটোৰ বিষয়ে আজি অলপ কম। তো আপুনি যদি ল'ব বিচাৰি আছে, এই ভিডিঅ'টো চালে আপুনি গম পাব যে এই গাড়ীটো লোৱাটো ভাল হ'ব নে বেয়া হ'ব। তো গাড়ীটো এবাৰ চাই লওক। তো মই গাড়ীটো লৈছোঁ আজিৰ পৰা প্ৰায় 7 মাহমান আগত। তো 7 মাহমান আগত লৈছিলোঁ। এতিয়া চাওক গাড়ীটোৰ অৱস্থা এনেকুৱা হৈ আছে। তো এইটোৰ ছাৰ্ভিচ কষ্ট কিমান হয় আৰু এইটোৰ মাইলেজ কিমান দিয়ে, সঁচা অৰ্থত কি হয়, সেইটো আজি ক'বলৈ চেষ্টা কৰিম। তো বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, গাড়ীটো চাই আপোনালোকে নিশ্চয় গম পাইছে গাড়ীটোৰ নামটো কি। গাড়ীটোৰ নামটো আৰু আকৌ নকওঁ। তো ফ্ৰেণ্ডছ, এয়া চাব পাৰে আমাৰ গাড়ীৰ নাম্বাৰ প্লেট AS15X4937। তো এইটো গাড়ীটো হ'ল বৰপেটাৰ ৰেজিষ্ট্ৰেশ্যন আছে। আৰু আমি গাড়ীটো লৈছিলোঁ ছেকেণ্ড হেণ্ড, জৈনা শ্ব'ৰুমৰ পৰা লৈছিলোঁ। আৰু কিমানত লৈছিলোঁ সেইটো কৈ আছোঁ। প্ৰথমত কৈ আছোঁ যে এই গাড়ীটোৰ 1 কেজি তেলত কিমান যায়। সঁচা অৰ্থত ক'বলৈ গ'লে 1 কেজি তেলত এইটো 40-ৰ পৰা 42 কিলোমিটাৰলৈকে যাব পাৰে। তাৰপিছত আপুনি যদি গাড়ীটো ল'ব বিচাৰে, তেনেহ'লে এটা কথা মাথাত ৰাখিব যে এইটো ড্ৰাইভাৰৰ বাহিৰে বেলেগ এজন যাব পাৰিব। আৰু 3জন যোৱাৰ কথাটো বাদেই দিয়ক, এজন ভালকৈ বহিব নোৱাৰে। যদি শকত 2জন বহে, তেনেহ'লে শকত 3জন বলেই তাৰ জুলুম হৈ পৰে। আৰু এই গাড়ীটোৰ প্ৰথম ছাৰ্ভিচটো আৰু দ্বিতীয় আৰু তৃতীয়টো, এইটো যিটো ফাৰ্ষ্ট অ'নাৰ, মানে যিজনে প্ৰথমত লৈছিল সিয়ে কৰিছিল, সেইটো গম নাপাওঁ। কিন্তু 4th আৰু 5 ছাৰ্ভিচত প্ৰথমত গৈছিল 2700 টকা আৰু 5ত গৈছিল, 5 নম্বৰত গৈছিল 6130 টকা। 6130 টকা যোৱাৰ এটা কাৰণ আছে। তো যে এই ছাগলীটো যে চাই আছে, এই ছাগলীটোৱে এইটো খুটিছিল, মানে এইটো একেবাৰে শেষ কৰিছিল। আৰু ইয়াত আহি আছে, যা ইয়াৰ পৰা যা। আৰু ইয়াত থাকে মোবিল ফিল্টাৰ আৰু মোবিল, এই দুটাত পৰে ধৰক আপোনাৰ 900 টকামান পৰে। আৰু বাহিৰত গ'লে 500 টকাত মান হৈ যায়। আৰু ইয়াৰ ফেনটো নষ্ট আছিল, সেই ফেনটো ঠিক কৰিছোঁ। সেই ফেনটোৰ দাম পৰিছিল 1850 টকা। আৰু এইটো চাওক, ইয়াৰ পৰা এটা লাট হেৰাইছে। তো সেইটোৰ দাম মানে ছাৰ্ভিচ চেণ্টাৰত নাপায়, গোটেই চেঞ্জ কৰিলে সেই লাটটো পায়। আৰু এই গাড়ীটোৰ ডিমাণ্ডৰ কথা ক'বলৈ গ'লে, এই গাড়ীটোৰ ডিমাণ্ড বহুত। আচলতে যিমানখিনি কাম, ইয়াৰ এই কামতকৈ বহুত দাম বেছি, কাৰণ এইটো গাড়ীৰ চাহিদা বেছি। আৰু আপুনি এই গাড়ীটো লৈ য'তে যাব, মানুহে কেৱল চাই থাকিব যে এইটো গাড়ী গৈ আছে MT-15। ইয়াত আপোনালোকৰ এক্সজষ্ট লগোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে এই চাইলেঞ্চাৰত ইয়াত এটা এই সৰু চুঙাৰ নিচিনা থাকে, সেইটো কাটি দিব। আৰু এইটো পিছুৱাই দিলে এইটো এক্সজষ্টতকৈ বহুত বেছি গুণে চাউণ্ড কৰাই দিয়ে, আৰু বহুত ভাল লাগে চাউণ্ডটো। আৰু মেইন কথা এটা হ'ল, গাড়ীটো আমি কিনিছিলোঁ 1,60,000 টকাত। এতিয়া যদি বিক্ৰী কৰিব যাওঁ 1,50,000 বা 60,000 পাম। আৰু গাড়ীটো চলিছে 19,000 মান। আৰু আপোনালোকে যদি ল'ব বিচাৰে, তেনেহ'লে গাড়ীটো ল'ব পাৰে। বহুত ভাল মাইলেজ দিয়ে। গাড়ীটো চিচিছটো হ'ল 155 চিচিছ। তো এইটো অহাকালি এটা ৰাইডত যাম। তো সেই ৰাইডত গৈ আপোনালোকক দেখুৱাম যে কেনেকুৱা লাগে আৰু মানুহে কেনেকৈ যাই থাকে। আৰু আপোনালোকৰ তাত যদি MT-15 আছে, তেনেহ'লে সদায় এইবিলাক ছাগলীৰ পৰা অলপ দূৰত ৰাখিব, নহ'লে ক'ৰ পৰা কি কৰিব আপুনি নিজেও গম নাপাব। আৰু পইচাটো খালি আপোনাৰ পকেটৰ পৰা যাব। আৰু 1-2 সপ্তাহমান মূৰে আপোনাৰ এই চেইনটো অলপ টাইট দিব লাগে, আৰু চেইনত স্প্ৰে মাৰিব লাগে। তো এই চাওক, আমি স্প্ৰে মাৰি লৈ আহিছোঁ। চেইনটো অলপ নষ্ট হৈ গৈছে, মানে 19,000 মান চলিছে। আৰু চেইনটো আৰু 5,000 মান গ'লে এইটো চেঞ্জ কৰিব লাগিব। এয়া চাব পাৰে, গাড়ীৰ কালাৰটো একেবাৰে ঠিকেই আছে। আৰু আপোনালোকে ক'ব যে এই কালাৰটো লোৱাৰ কাৰণ হ'ল আমি ছেকেণ্ড হেণ্ড লৈছিলোঁ, বৰপেটাৰ নাম্বাৰ আছিল, সেইকাৰণে মই এই গাড়ীটো লৈছোঁ।